कार्बि आंलं जिल्लानि 3 नं दिफु लकसभा बियाबनि बिजेपिनि बिजाथि अमर सिंह टिसनि जानानै हादरसा बिजेपिनि आफादगिरि भबेश कलिताया फुलनियाव जानाय बिसायख'थियारि फोसावदिंनाय सुबुंगौमा हाबाफारियाव बाहागो लायो। बे मेलाव भबेश कलिता बिथांजों लोगोसे कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहां, हावराघाट विधानसभा बियाबनि एमएलए दरसिं रंहां आरो गुबुन गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। मख'नो गोनां बाथ्रानि रबिबारखालि जालांनाय बिसायख'थियारि फोसावदिंनाय मेलाव गाहाय आलासि महरै बाहागो लानानै हादरसा बिजेपिनि आफादगिरि भबेश कलिता बिथाङा गाहाय मन्त्रि नरेन्द्र मोदी आरो गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ बाख्नायनायजों लोगोसे बायदि बायदि जौगालु बिथांखिफोरनि सोमोन्दै रायजोफोरनि सिगाङाव फोरमायो आरो फैगौ लकसभा बिसायख'थियाव दिफु बियाबनि बिजाथि अमर सिंह टिसुखौ गोबां भटजों देरहाहोनो खावलायो। এইবাৰ তেনেকৈ দেখিবলৈ পোৱা গৈছে কোনো দলক আক্ৰমণ কৰা নাই, উন্নয়ন মূল ইস্যু হিচাপে উন্নয়নৰ বতৰাদি মোদীজী যিদৰে উন্নয়ন কৰিছে হিমন্ত বিশ্ব শৰ্মাদেৱে যিদৰে উন্নয়ন কৰিছে লগতে আমাৰ কাৰ্বি আংলৰ যি পিকচাৰ অশ্লীল চেঞ্জ কৰি দিছে নাই তাতে ৰাইজ আজি সন্তুষ্ট আছে, ৰাইজ ওলাই আহিছে ভাৰতত ওলাই আহিছে। সকলো মুখত এটাই কথা, সমগ্ৰ ভাৰতবৰ্ষত যি মোদীময় পৰিৱেশ, অসমত যি মোদীময় পৰিৱেশ সেইটোৱে কাৰ্বি পাহাৰটো একে মোদীময় পৰিৱেশ। গৌৰৱগোপে ভৱিষ্যতবাণী এটা আজি আপুনি ইমান হাজাৰ হাজাৰ বিজেপি 48 লাখ কাৰ্যকৰ্তা আছে মানে এইবোৰ নালাগে কি কৰা নহয় এই কিবা কাৰোবাৰ বেয়া পালে আৰু এটা বিষয় যিটো এতিয়া মানে ইয়াতে এটা বিষয় চলি আছে, অপজিশ্যনে খুব জোৰে উঠাইছে PGR লেণ্ডৰ বিষয়ে, যিটো মানে সেইটো বিৰাট ৰিয়েকশ্যন কৰিছে। এতিয়া ইলেকশ্যন মডেল কণ্ডাক্ট চলি আছে, অপজিশ্যনে কি কৰিব তেওঁলোকে কৰিব পাৰিব, যি কৰে আমাৰ চৰকাৰখনে কৰিব, যি কৰিবলগীয়া আছে আলাপ আলোচনা কৰি নিশ্চয় ইয়াক আকৌ সমাধান কৰিব। অহা এই মাহৰ 27 দিনাখন পুনৰ ছবিত ভোটী অমৰ সিং টিছুক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰি মই মোৰ শিল্প বক্তব্য সামৰিছোঁ। কাৰণ নমস্কাৰ যোদ্ধাই আপোনালোকে জানে আজি আমাৰ কেণ্ডিডেট নাই। অমৰ সিং টিছু ডাঙৰীয়া ডিমাহাছাত গৈছে, তাক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতি সমিতিৰ সভাপতি ভৱেশ কলিতাৰ লগত একেলগে মাইকত লাংটিঙত এতিয়া কেম্পেইন কৰি আছে। প্ৰত্যেকজন পৰিয়ালে যাতে অৰুণোদয় আঁচনি যাতে পায় আৰু অৰুণোদয়ৰ লগতে প্ৰত্যেকজন ষ্টুডেণ্টে এই ভণ্টিবিলাকক কলেজত পঢ়া প্ৰত্যেক বছৰত 10,000